আৰু পিঠিখন যে দুফাল ক'ব মহাৰে ওই অলগদ্ধ সেইটো মোৰ মহাৰে নহয় মোৰ মাহী এতিয়া বিয়াই হোৱা নাই বুজিছ ঘৰতে আছে সেইটো আমাৰ মাষ্টৰহে হয় তই চাগে পাহৰিলি আৰু মোৰ নাম যে জলকীয়া নহয় মোৰ নামটো যে মিৰ্চি Bonk. আৰু মিৰ্চি হওক বা কিবা হওক মিৰ্চিটোতো অসমীয়াত জলকীয়া বুলিয়ে কয় হয় নেকি মানে এতিয়া মইহে দেৰিকৈ আহিলো মই সময়মতে আহোঁ সদায় পিছে তইহে চবতকৈ দেৰিকৈ আহিছ চাচোন তাৰপিছত চব আছে তোৰহে অহা দেৰি হৈছে বাৰু টেম্পু কচোন ঘৰটো ইমান কিহৰ কাজিয়া লাগিছিল বাপেৰ মাৰো তোৰ যে আহিবলৈ ইমান দেৰি হ'ল আচ্ছা তইও মানে তাকে চাই মজা লৈ আছিলি ন শান্তি নাই আৰু এইবোৰ ল'ৰা ছোৱালী লগত ল'ৰা ছোৱালী নপঢ়ি নুশুনি এইবোৰত ঠাণ্ডা যা যা বৰ পাহৰি গ'লা যে পৰীক্ষা আছে পঢ়ি আহিছ নাই পিছে মোৰ নাম যে নহয় টেম্পু নহয় মোৰ নাম টিম্পু বুজিছ নহয় আৰু মোৰ জলকীয়াৰ লগত লাগি থাকিব মই ইচ্ছা নাইকিয়া এইটো দেখিব মন নাযায় মানে একেবাৰে মোৰ তোমালোক চবে পঢ়ি আহিছা নহয় আজি পৰীক্ষা বুলি এতিয়া মই চবকে প্ৰশ্ন সুধিম প্ৰথমে মই প্ৰশ্ন সুধিম টেম্পু নহয় টিম্পু তই দিম দেই তই কৈছ ন পঢ়ি আহিছ বুলি হ'ব ছাৰ বাৰু টিম্পু কচোন কুকুৰ কোনখন দেশৰ ৰাষ্ট্ৰীয় পশু ইমান সহজ প্ৰশ্ন সুধিছেনে ছাৰ আমাৰ গৈ নোপোৱা গাঁও তিনিআলি আকৌ কুকুৰ সেয়াই তই পঢ়ি আহিছ ফাটাফাটি মই শুদ্ধতাই কৈছো ছাৰ কিয় আমাৰ মায়ে দেখোন সদায় দেখোন দেউতাক দেখোন কৈ থাকে কুকুৰ বুলি আপোনাৰ মোৰ একোৱে নাই কুকুৰৰ নিচিনা মোৰটো সেইকাৰণে কৈছো আকৌ গৈ নোপোৱা গাঁও তিনিআলি বুলি আমাৰ ঘৰতে দেখোন কুকুৰ আছে সেইকাৰণে হৈ গ'ল ৰাষ্ট্ৰীয় পশু আৰু এতিয়া দেখোন আপুনি দেখোন মোক কুকুৰ বুলিয়ে গালি দিলে মুনুকণ তই কচোন কুকুৰ কোনখন দেশৰ ৰাষ্ট্ৰীয় পশু ভাৰতৰ ছাৰ এতিয়া গম পালি নে কুকুৰ কোনখন দেশৰ ৰাষ্ট্ৰীয় পশু একে অলগদ্ধ ধম এইটো এতিয়া ২ নম্বৰ প্ৰশ্নৰ উত্তৰটো দে বানানাক অসমীয়াত কি বুলি কয় একেবাৰে সহজ প্ৰশ্ন ছাৰ কেলা বুলি কয় ছাৰ কেলা ছাৰ দেখোন মাতৃভাষা শুনি পেলাই শিপুই পালেগৈ হে Yo baby, don't underestimate the power of a timpu. Eta khati অসমীয়া man. Yo timpu. আজি ঘৰলে খুৰা খুৰী আগত কৈ আছে তোৰ yo কাহানি। আপে কেলা মৰ এতিয়া।